হেল্ল' এভৰিৱান, মোৰ অন্তিম মিনি ব্লগলৈ আপুনি সকলোকে স্বাগতম। দুপৰীয়া ভাত খাব লৈছোঁ। এইপিনে দালি, এইপিনে দাংবডি আলু ভাজি, এইপিনে কণী আলু ভাজি, এইপিনে শুকান মাছ ভাজি আছিলে, পুঠি মাছ যে শুকান সেইটো ভাজি আছিলে। যিহেতু দুপৰীয়া ভাতটো খাওঁ দেই, সেইপিনে দালিটো লৈছোঁ প্ৰথমত। এতিয়া অমিতা দিয়া আছিলে দালি। এইপিনে দাংবডি আলু ভাজি, তাৰপিছত এইপিনে দাংবডি আলু ভাজি আছিলে। এইপিনে শুকান মাছ দেই, শুকান মাছ বৰ ধুনীয়া আছিলে। বেছিকৈ পিঁয়াজ দি একেবাৰে বিলাহী দি ভাজিছিলে শুকান মাছটো খৰখৰীয়াকৈ, বৰ মস্তি লাগিছিলে খাবলৈ গৰমত। দালি, অমিতা দিয়ে দালি। দুপৰীয়া ভাতটো খাওঁ আৰু দেই, খাওঁ মানে খাই আছোঁ আৰু। আপোনালোকে দুপৰীয়া ভাত খালে নাই কমেণ্ট এটা কৰি জনাবচোন। শুকান মাছ